অসমৰ ভিতৰত ১০ম স্থানেৰে মাজুলীলৈ গৌৰৱ কঢ়িয়ালে মাজুলীৰ ২ নং কঁহালগাঁও এইগৰাকী সন্তান অনুৰাগ বৰাই। ৫৮৮ নম্বৰেৰে অসমৰ ভিতৰত ১০ম স্থান লাভ কৰিছে অনুৰাগ বৰাই। অনুৰাগ বৰা শংকৰদেৱ শিশু বিদ্যা নিকেতন বনগাঁৱত অধ্যয়নৰত আছিল আৰু এই খবৰ লাভ কৰাৰ পিছতেই দেখা গৈছে পুৱাৰ ভাগতেই অনুৰাগ বৰাৰ ঘৰত এনেদৰে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াৰ পাছতেই অনুৰাগে নিজৰ বিদ্যালয়লৈ আহে আৰু বিদ্যালয়লৈ অহাৰ সময়ছোৱাতে বিভিন্নজনে শুভেচ্ছা জনায় অনুৰাগ বৰাক আৰু দেখা গৈছে অনুৰাগ বৰা বিদ্যালয়লৈ আহি পোৱাৰ পাছতে আচাৰ্যসকলেও শুভেচ্ছা জনোৱাৰ লগতে বিভিন্ন দল সংগঠনে শুভেচ্ছা জনায় আৰু ইয়াৰ পিছতে এক বিশাল সমদল উলিওৱা হয় অনুৰাগ বৰাক লৈ আৰু এই যি অনুৰাগৰ কৃতিত্ব এই সম্পৰ্কে অনুৰাগ বৰাই কি মন্তব্য আগবঢ়ায় তেখেতৰ মুখৰ পৰাই জানো আহক। বহুত ভাল লাগিছে ক'ত পঢ়িম বুলি ভাবিছা? এতিয়া মই এণ্ট্ৰেঞ্চ ছেকেণ্ডেৰী স্কুলত আহিছোঁ। তুমি যিহেতু ১০ম স্থান লাভ কৰিলা কিদৰে পঢ়া শুনা যত্ন লৈছিলা? মই দৈনিক ১০-১২ ঘণ্টাকৈ পঢ়িছিলোঁ, তাতকৈ কেতিয়াবা কমো পৰিছিলোঁ, মানে সদায় সেইটো বজাই গৈছিলোঁ এনেদৰে তাৰপিছত আচাৰ্যসকলেও মোক বহুত সহযোগিতা আগবঢ়াইছিলে। এতিয়া মানে এই স্থানটো লাভ কৰিব। কাক কৃতিত্ব দিবা এই স্থান পোৱাৰ? মই মোৰ মা দেউতাক প্ৰথমতে কৃতিত্ব দিম, তাৰপৰা মোৰ প্ৰধান আচাৰ্য, তাৰপৰা মোৰ